নমস্কাৰ। পোনপ্ৰথমে মই আপোনালোক সকলোলৈ অসম কৰ্মী যুৱ ছাত্ৰ পৰিষদৰ আজি 20তম প্ৰতিষ্ঠা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ বেনাৰ লগোৱা কাম শেষ হৈছে। আমি বেনাৰ লগাইছোঁ অসম কৰ্মী সমাজ যুৱ ছাত্ৰ পৰিষদৰ 20তম প্ৰতিষ্ঠা দিৱসলৈ অহা সমূহ অতিথিবৃন্দলৈ আদৰণি যিটো বেনাৰ আমি লগাই এতিয়া সম্পন্ন কৰিছোঁ। আজি আমাৰ কৰ্মী সমাজৰ কাৰণে এটা গৌৰৱৰ দিন, কাৰণ আজিৰ দিনটোতেই 2005 চনত আমাৰ কৰ্মী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা হৈছিল আৰু আজি আমি এই প্ৰতিষ্ঠা দিৱসটি আয়োজন কৰিব পাই আমি নথৈ আনন্দিত হৈছোঁ। নিজকে এজন কৰ্মী সমাজৰ সন্তান হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ। এইফালে আছে ভতিজা মিথিংগা কৰ্মী বেনাৰ লগাই এতিয়া গৈ আছোঁ কাৰ্যালয়ৰ ভিতৰত। তাৰ ভিতৰৰ দৃশ্য আপোনালোকক দেখাই আছোঁ। প্ৰথম কাৰ্যসূচী মৰ্মে সামূহিক চাফাই অনুষ্ঠানটি আমি আগবঢ়াই নিব বিচাৰিছোঁ। এয়া আমাৰ ডিব্ৰুগড় জিলা কৰ্মী যুৱ ছাত্ৰ পৰিষদৰ ভাৰপ্ৰাপ্ত সভাপতি শ্ৰী বিনেশ কৰ্মী ডাঙৰীয়াক এখনি ফুলাম গামোচা পুষ্পা কৰিম। অসম কৰ্মী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি শ্ৰীযুত ডিমেশ্বৰ কৰ্মী ডাঙৰীয়া তেখেতক আমি এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা বিচাৰিছোঁ আৰু এই সম্বৰ্ধনা আগবঢ়াব সামগ্ৰী গাঁৱৰ পৰা মন কৰ্মী। পতাকা উত্তোলন কাৰ্যসূচী তেখেতক আগবঢ়াই দিবলৈ অনুৰোধ জনাইছোঁ। এয়া আমাৰ অসম কৰ্মী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক অনুপম কৰ্মী ডাঙৰীয়া, তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে গৰিমা কৰ্মীক অনুৰোধ জনাইছোঁ। আৰু কংগ্ৰেছৰ কৰ্মী ডাঙৰীয়া আমাৰ মাজৰ পৰা নাইকিয়া হৈছে, গতিকে আমি তেখেতলোকৰ স্মৃতি মৰ্মে আমি 1 মিনিট মৌন প্ৰাৰ্থনা কৰিবলৈ আগবাঢ়িছোঁ। অসম কৰ্মী যুৱ ছাত্ৰ পৰিষদৰ আজি 20তম প্ৰতিষ্ঠা দিৱসত ডিব্ৰুগড় খনিকৰ গাঁও পঞ্চায়ত অফিচত কাৰ্যালয়ত অসম কৰ্মী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াসকল পুৰণি সন্মিলনৰ বিষয়ববীয়াসকল উপস্থিত হৈছেহি। আজিৰ এই 2 এপ্ৰিল তাৰিখে 2005 চনতে অসম কৰ্মী যুৱ ছাত্ৰ পৰিষদ গঠন হৈছিলে আৰু সেই গঠন হোৱা যুৱ ছাত্ৰ পৰিষদৰ আজি 20টা বছৰে সমাজৰ উন্নয়নৰ হকে শৈক্ষিক, সামাজিক, অৰ্থনৈতিক সকলো সাংস্কৃতিক দিশসমূহত অৰিহণা যোগাই আহিছে আৰু সাংস্কৃতিক দিশতেই নহয় সকলো দিশবিলাকক আগুৱাই নিয়াৰ কাৰণে যুৱ ছাত্ৰ পৰিষদে অহৰহ চেষ্টা কৰি আহিছে আৰু দিনক দিনে যুৱ ছাত্ৰ পৰিষদে এই চেষ্টা কৰি যাব আৰু দুগুণ ইচ্ছাৰে কৰি যাব বুলি কৈ বিশেষ আজিৰ এই 20তম প্ৰতিষ্ঠা দিৱসত পৰা অসম কৰ্মী সমাজৰ সকলো ৰাইজলৈকে এই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰোঁ। ধন্যবাদ। ডিব্ৰুগড় জিলা কৰ্মী সমাজৰ সন্মানীয় উপদেষ্টা সুৰেশ কৰ্মী ডাঙৰীয়াই তেখেতকো এখনি ফুলাম গামোচাৰে আদৰণিৰ বাবে ৰশ্মি কৰ্মীক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে সন্মানীয় খগেন কৰ্মী ডাঙৰীয়াদেৱ, প্ৰাক্তন সভাপতি চৰাইদেউ জিলা কৰ্মী সমাজ, তেখেতকো এখনি ফুলাম গামোচাৰে আদৰণিৰ বাবে প্ৰেমনা কৰ্মীক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে অসম কৰ্মী যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা
সন্মানীয় ৰাজু কৰ্মীদেৱ তেখেতলোকে মানে ফুলাম গামোচাৰে আলহী জনৰ বাবে অনুকৰ্মী কৰিবলৈ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে অসম কৰ্মী যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা সন্মানীয় চন্দন কৰ্মী ডাঙৰীয়াদেৱ। ইয়াৰ পিছতে আমি অসম যুৱ ছাত্ৰ পৰিষদৰ সাংগঠনিক সম্পাদক শ্ৰী জ্যোতিপ্ৰসাদ কৰ্মী আমি ফুলাম গামোচাৰ আদৰণি জনাব। ইয়াৰ পিছতে চিনাকি কৰি দিব ওলাইছোঁ আমাৰ আৰু এজন সাংগঠনিক সম্পাদক শ্ৰী দীপ কৰ্মী পূজাৰী, তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাব। অসম যুৱ ছাত্ৰ পৰিষদৰ শ্ৰী প্ৰেম কৰ্মী, তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাব। আজি আমাৰ ডিব্ৰুগড় জিলাৰ খনিকৰত আমাৰ সদৌ অসম কৰ্মী যুৱ ছাত্ৰ পৰিষদৰ ২০তম প্ৰতিষ্ঠা দিৱস বহুত সুকলমে পাৰ হৈছে। গতিকে মই বিশেষকৈ অসমৰ যুৱ ছাত্ৰ পৰিষদ ফালৰ পৰা মই বিষয়ববীয়া হিচাপে ডিব্ৰুগড় জিলাক বহুত অশেষ ধন্যবাদ জনাইছোঁ যে এই যি ২০তম প্ৰতিষ্ঠা দিৱসটো সুকলমে পাৰ কৰাৰ কাৰণে। আৰু বহুত আজি অসমৰ গোটেইখন জিলাৰ বিষয়ববীয়া উপস্থিত আছিলে আৰু এই যি ২০তম প্ৰতিষ্ঠা দিৱসটো বহুত সুকলমে আজি আমাৰ পাৰ হৈ গ'ল। তো আমাৰ যি হোজাই আৰু নগাঁও আলহী দুজন আহিছিলে, আমাৰ বন্ধু এতিয়া যাবলৈ ওলাইছে, সিহঁতক বিদায় দিবলৈ আহিছোঁ। তো ট্ৰেইন আহিবলৈ টাইম হৈ গৈছে, বৰ্তমান 7:40 হ'ল, 8টা বজাত ট্ৰেইন আছে। দুখো লাগিছে, এতিয়া দিনটো একেলগতে পাৰ বহুত বেয়া লাগিছে কি ক'ম আৰু এতিয়া আপোনাক উৎপল দা, আমাৰ কেমেৰামেন, আমাৰ ইউটিউবাৰ, মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, উঠিব দিয়ক। আমাৰ নতুন ল'ৰা হয়, সহায় সহযোগ কৰক। বহুত বেয়া লাগিছে আজি আমি ঘৰুৱা নিচিনা গোটেই দিন থাকিলো। আমি সিহঁতে আহিলে আমাক ষ্টেচনৰ পৰা ড্ৰপ কৰি লৈ গ'ল, আকৌ এতিয়া থৈ পেলাই গৈ আছে যে ঘৰুৱা হিচাপে বহুত বেয়া এনেকুৱা লাগিছে যেন আমিও লগতে গুচি যাওঁ, এনেকুৱা লাগিছে। বহুত বেয়া লাগিছে, কি ক'ম আৰু। লগ পাম আৰু এইবিলাকে মনত থাকিবলগীয়া এটা মুহূৰ্ত। আজি একেলগতে দিনটো পাৰ কৰিলো, এতিয়া আকৌ সিহঁতি নিজৰ গুচি যাব, আমিও ঘৰ গুচি যাম। পেটিংগা আছে, যুগল আছে, ইফালে আমাৰ জ্যোতি প্ৰসাদ আছে, কি ক'ম আৰু চবকে বহুত